Hello guys, welcome back to my YouTube channel. এটা পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোকৰ কাষ চাপিছোহি। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ যে হোৱাট ইজ লাইফ, জীৱনৰ মানে প্ৰকৃত সত্য কি। ধৰি লওক এনেকুৱা ধৰণৰ কিছুমান কথা আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ মনত নিশ্চয় এটা প্ৰশ্ন জৰুৰ আহে যে হোৱাট ইজ লাইফ। তো মোৰ মনতো আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন, যে মোৰ মনতো আহি থাকে যে হোৱাট ইজ লাইফ, লাইফৰ ডেফিনেশ্যন কি, আমি জীৱন যাপন কৰি থকা, আমি যিটো লাইফ জীয়াই আছোঁ সেই লাইফটো আমি কেনেদৰে জীৱন যাপন কৰিব লাগে। ধৰি লওক তেনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আমাৰ মনত আহিয়ে থাকে। চ' ব'লকচোন আজি আমি তেনেকুৱা ধৰণৰ কিছুমান কথা আলোচনা কৰোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। চ' আমাৰ লাইফটোক লৈ প্ৰতিজন মানুহে বেলেগ বেলেগ ডেফিনেশ্যন দিব পাৰে। ধৰি লওক কিছুমানে ক'ব পাৰে যে লাইফ ইজ এ বিউটিফুল গিফ্ট অফ গড। কিছুমানে ক'ব পাৰে যে লাইফ ইজ এ ষ্ট্ৰাগল, লাইফ ইজ এ এডভেঞ্চাৰ, লাইফ ইজ এ ধৰি লওক বহুত কিবা কিবি ধৰণৰ ডেফিনেশ্যন প্ৰতিটো মানুহে দিব পাৰে। বাট ৰিয়েলিটি অফ লাইফ, আমি আমাৰ জীৱনটো কেনেকৈ মানে জীৱন যাপন কৰি আছোঁ, কেনেকৈ আমি জীৱনটো ধৰি লওক সুখতে হওক বা দুখতে হওক আমি কেনেধৰণে পাৰ কৰিছোঁ সেইটো আমি নিজে জানিম, নহয় জানো। আমি নিজৰ লাইফৰ এটা নিজে মানে অ'ন ডেফিনেশ্যন এটা বনাব লাগে। ধৰি লওক প্ৰতিজন মানুহে জীৱনত ষ্ট্ৰাগল কৰি আহিছে, আমিও কৰিছোঁ বা আপোনালোকেও কৰিছে। ধৰি লওক এতিয়া আমি LP স্কুলৰ পৰা ধৰি MV স্কুল, হাই স্কুল, ধৰি লওক গ্ৰেজুৱেশ্যন, MA, ডিগ্ৰী, মানে প্ৰতিটো কথাতে কৈছোঁ। ধৰি লওক প্ৰতিটো পঢ়া আমাৰ কোনোদিন শেষ নহয়। তথাপিও যদিও আমি ডিপ্ল'মা লোৱালৈকে আমি যিমানখিনি ষ্ট্ৰাগল কৰিছোঁ, সেইখিনিৰ পৰা আমি আমাৰ লাইফটো কেনেকুৱা ক্ৰিটিকেল বা কেনেকুৱা ধৰণৰ সেইখিনি কথা আমি অলৰেডি গম পাইছোঁৱে। চ' আৰু আমাৰ জীৱনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে আমাৰ স্মাইল, হয়নে। চ' যিমানেই আমি দুখত নাথাকোঁ বা যিমানেই যি নকৰোঁ, যিমানেই ষ্ট্ৰাগল নকৰোঁ, আমাৰ মুখত যদি এটা হাঁহি থাকে, প্ৰতিটো ক্ষেত্ৰতে আমি হয়তো মানে উৎসাহ পাব পাৰোঁ, নহয় জানো। গতিকে এতিয়া আমি আমাৰ লাইফটো কেনেকৈ জীয়াব লাগে সেইটো আমাৰ নিজৰ কথা। আনৰ মতে কেতিয়াও আমি মানে লাইফটো আনৰ মতে কেতিয়াও বনাব নালাগে। ধৰি লওক আপোনাৰ কোনোবাই কৈছে যে আপুনি এতিয়া গ্ৰেজুৱেশ্যন কৰিলে বা কিবা এটা কৰিলে, পঢ়া কমপ্লিট কৰিলে, চ' এতিয়া আপুনি চাকৰি কৰিব লাগে বা তেনেকুৱা ধৰণৰ বহুত প্ৰেছাৰ আহি যায়, নহয় জানো। ধৰি লওক এতিয়া আপোনাৰ ঘৰতে হয়তো বা আন কোনোবাই ফেমিলি বা ফ্ৰেণ্ডছ কোনোবাই ধৰি লওক আপোনাক ক'বই যে তুমি ইমানখিনি কৰিলা, এতিয়া অমুকটো কৰা, চাকৰি কৰিব লাগে বা এনেকৈ কৰিব লাগে বা অমুকটো কৰিব লাগে। বা ছোৱালীৰ ক্ষেত্ৰত 18 বছৰ হোৱাৰ পিছতে ধৰি লওক বিয়াৰ কথা আহি যায় ঘৰত বা তেনেকুৱা ধৰণৰ। আজিকালি যদিও 21 বছৰ কৰিলে, তথাপিও মানে প্ৰতিজনী ছোৱালী 18 বছৰ হোৱাৰ লগে লগে এইষাৰ কথা শুনিবইলগীয়া হয় যে 18 বছৰ বয়স হ'ল, এতিয়া তোমাক বিয়া দিব হ'ল, নহয় জানো। কিন্তু সেই ছোৱালীজনীয়ে মানে নিজৰ লাইফটোৰ প্ৰতি মানে ধৰি লওক নিজে ভাবিব লাগিব যে ঘৰৰ কথা যোৱা উচিত নে নিজেই নিজৰ কথা শুনি বা নিজৰ লাইফটোত কেনেকৈ আগবাঢ়ি যাব পাৰি সেই কথাটো ভবা উচিত। আপোনালোকে মোক এটা কথা কওকচোন যে আপোনালোকে কি ভাবে যে এজনী ছোৱালীৰ অকল বিয়া হোৱাই বা সংসাৰখন চলোৱাই এজনী ছোৱালীৰ জীৱনৰ লক্ষ্য হ'ব পাৰে নেকি? কেতিয়াও নোৱাৰে, নহয় জানো। এজনী ছোৱালীৰো বহুত কিবা কিবি সপোন থাকিব পাৰে। ধৰি লওক কিছুমানৰ পঢ়া শুনা কৰি বহুত মানে ডাঙৰ চাকৰি কৰাৰ ইচ্ছা থাকিব পাৰে বা তেনেকুৱা ধৰণৰ বহুত কিবা কিবি থাকিব পাৰে। কিছুমানে মানে প্ৰতিজনী ছোৱালীয়ে এইটো নাভাবে যে তাই এখন ঘৰলৈ ওলাই যাব বা বিয়া হ'ব লাগে বা ইমান কিবা কিবি নাভাবে। ধৰি লওক মই বিয়াৰ কথা ভবাই নাই। চ' ঘৰত মোৰো বহুত প্ৰেছাৰ পৰি থাকে। ধৰি লওক মাহঁতে কৈ থাকে, ঘৰৰ ফেমিলি মেম্বাৰ মানে তেনেকুৱা ধৰণৰ প্ৰতিজন মানুহে মোক এনেকৈ ধৰণে কৈ থাকে যে তোমাৰ বিয়া হ'ব সময় হ'ল বা তেনেকুৱা ধৰণৰ কিবা কিবি বহুত। কিন্তু মই বিয়াৰ কথা এতিয়াও ইমান চিকুটো ভবা নাই। চ'
প্ৰতিজনী ছোৱালী নিজৰ জীৱনটো লৈ নিজৰ জীৱনটোক লৈ প্ৰতিজনী ছোৱালীয়ে এটা এটা সপোন দেখে। গতিকে ঘৰৰ মানুহখিনিও তাইক সেইটো সপোনৰ প্ৰতি সেইটো সপোন সফল হোৱাত ছাপোৰ্ট কৰিব লাগে। ধৰি লওক ইমান প্ৰেছাৰ কৰিব নালাগে যে তুমি ইমানটো এইটো কৰিব লাগে সেইটো কৰিব লাগে। আৰু সেই ছোৱালীজনী সদায় প্ৰতিজন মানুহে, মই অকল ছোৱালী বুলিয়ে কোৱা নাই, যে প্ৰতিজন মানুহে নিজৰ মতে চলিব লাগে। নিজৰ এটা লাইফ আছে ন। তুমি নিজৰ ভৰিত থিয় দি নিজে খোজকাঢ়িছা বা নিজে সৰুৰ পৰা আছা, নিজৰ মতে প্ৰতিটো কামেই কৰিছা, তেন্তে লাইফৰ ডিচিশ্যনো নিজেই লোৱা উচিত, নহয় জানো? গতিকে আমি আমাৰ জীৱনৰ প্ৰতিটো ডিচিশ্যন আমি নিজেই ল'ব লাগে। ডাঙৰৰ পৰামৰ্শ ল'ব লাগে, কিন্তু প্ৰতিটো ক্ষেত্ৰতে নিজে ভাবি চিন্তি ল'ব লাগে যে ডাঙৰে এইটো কৈছে হয়, কিন্তু এইটো ডিচিশ্যন মই যে এতিয়া ক'লোঁ যে প্ৰতিটো ডিচিশ্যন নিজেই ল'ব লাগে। বাট সেই বুলি এইটো নহয় যে আপুনি ডাঙৰৰ কথা নুশুনিব। মই সেইটো কোৱা নাই যে ডাঙৰৰ কথা কেতিয়াও নুশুনাকৈ নাথাকিব। প্ৰতিজন ডাঙৰেই বা আপোনাৰ মা দেউতাই হওক বা আপোনাৰ বাইদেউৱে হওক বা দাদাই হওক, আপোনাৰ ভালৰ কাৰণে প্ৰতিটো কথা কয়, নহয় জানো? ধৰি লওক ক'ৰবাত যাব নালাগে বুলি কৈছে, সেই নালাগে বুলি কোৱাৰ আঁৰটোতো কিবা কাৰণ থাকিব পাৰে, নহয় জানো? গতিকে ধৰি লওক তেনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত আমি ডাঙৰৰ কথা শুনিব লাগে, কিন্তু প্ৰতিটো ক্ষেত্ৰত নহয়। প্ৰতিটো ক্ষেত্ৰতে যদি আপুনি আনৰে ডিচিশ্যন লৈ থাকে বা আনৰ ডিচিশ্যনতে যদি আপুনি চলি থাকে, তেতিয়াহ'লে আপোনাৰ নিজস্ব বুলিবলৈ দেখোন একোৱেই নাথাকিব। গতিকে প্ৰতিটো ক্ষেত্ৰতে নহয়, ধৰি লওক কিছুমান ক্ষেত্ৰত আপুনি ডাঙৰৰ কথা শুনিব লাগিব। ডাঙৰে না কোৱাৰ আঁৰত কিবা নহয় কিবা এটা ৰহস্য থাকেই। গতিকে আমি ভাবি চিন্তি প্ৰতিটো আমাৰ জীৱনৰ ডিচিশ্যন প্ৰতিটো ল'ব লাগিব।